গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা বাজে 8:30। আজিও দেৰি কৰি উঠিছোঁ, 7:30 উঠিছোঁ। এই পলি যাম। এই যে মোৰ কলাত মাইনা আৰু এতিয়া শাহজেন এইমাত্ৰ উঠিল। মুখ চুখ ধুলোঁ, এতিয়ালৈকে কিছু খোৱা হোৱা নাই। আপোনালোকে কেনে আছে বন্ধু? আশা কৰোঁ ভালে আছে আৰু চবেই ভালে আছে। মাইনা শাহজেন চব ভাল আছে। এয়া চাওক শাহজেনে কেনেকৈ কান্দি আছে। মোৰ পিছত কথা পাতিব লাগিব আপোনালোকৰ লগত। এতিয়া মাইনাক কলাত লৈছোঁ, এতিয়া শাহজেন কান্দি আছে। এনেকুৱাই অৱস্থা। এতিয়াৰ পৰা মই ভ্লগটো কণ্টিনিউ কৰিম, গতিকে আপোনালোকে আশা কৰোঁ আপোনালোকৰ ভালে লাগিব ভিডিঅ'টো। এতিয়াৰ পৰা আপোনালোকে মোৰ লগত থাকক, গোটেই দিন কি কৰোঁ নকৰোঁ যিখিনি পাৰোঁ শ্বেয়াৰ কৰিম। এই মাইনাটো বেছি তত্ত্ব খুলি থাকে। মাইনা এইফালে গুড মৰ্ণিং কোৱা। এইফালে এতিয়াই দেখা পাইছে। এই তো শাহজেন কি কৰি আছে দেখক। বড় দুষ্ট হয়ে গেছে। মাইনাটাও দুষ্ট হয়েছে, দাদু ভাইও দুষ্ট হয়েছে না মাইনা? এ চাওক কিমান ৰ'দ দিছে। যদিও আজি ইমান ৰ'দ দিছে, কিন্তু ৰ'দের সিমান কি থাকিলেও মানে ৰ'দটো নালাগে, গৰম নালাগে। কাৰণ বিৰাটে আজি বতাহ দেখা পাইছে। এই যে গছৰ পাত লৰি আছে, যে তামোল গছবিলাক লৰি আছে, যে কেনেকৈ বিৰাটে বতাহ, যে মধুৰিআম গছ লৰি আছে, সব গছ লৰি আছে। বিৰাট জোৰে বতাহ আজি, সেইকাৰণে ৰ'দটো ইমান লগা নাই। কিন্তু ৰ'দ পূৰা দেখিলেই গম পায়। শাহজেনে ৰ'দত থিয় হৈ আছে, ৰ'দ পূৰা দিছে। এই বৰষুণৰ কাৰণে কি কয়, বতাহৰ কাৰণে ৰ'দটো সেনেকুৱা লগা নাই। এতিয়া মানে মই কাম কৰিম অলপ, মানে এইকেইদিন থেকে কামেই কৰি আছোঁ। এয়া চাওক, বতাহৰ কাৰণে মোৰ ফুল গছটো হেলি গৈছে। যিহেতু ফুল গছটো বেছি দীঘল হৈ গৈছে, সেইকাৰণে হেলি গৈছে। এতিয়া কি কৰা যায়, এনেকৈ থৈ দিলোঁ। গুচি আহকচোন, তাইৰ পৰা হেলি যায়। এইবিলাক ফুল গছ বেছি দীঘল হৈ গৈছে যে, গছবিলাক বিৰাট দীঘল হয়, ফুল লাগে, ধুনীয়া কালাৰৰ ফুল লাগে, ভাল লাগে। গুচি আহক এতিয়া। আৰু এই যে চাওক, যোৱাকালি যে আব্বা আৰু মা যে মাৰ চব্জি বাগানটো যে কি কৰিছে, চাফা কৰিছে। আজি চাওক কিমান ক্লিন লাগি আছে। ৰাতি আৰু বৰষুণ পৰিছে, বতাহ দেখিলে গম পায় কিমান বতাহ বলি আছে। কচু পাতবিলাকে কি কয়, বেঙেনাৰ পাতবিলাক কেনেকৈ লৰি আছে, বেঙেনা গছবিলাক, সেইকাৰণে ফুল গছবিলাক লৰি আছে, সব লৰি আছে। সেইকাৰণে ক'লো নহয় আজি বিৰাটে বতাহ। এই চাওক, সেইকাৰণে মানে বাগানটো এনেকৈ চাফা কৰাৰ কাৰণে চব্জি বাগানটো বিৰাটে ধুনীয়া, একদম ক্লিন হৈছে, ভাল লাগে দেখি। মানে এতিয়া মানে ভাল, এতিয়া গছবিলাকো আৰাম পাইছে যে, হাৱা বতাহ পাই আছে। এয়া আহক, ধুনীয়া হওক, থাক। এতিয়া মই যাম, মানে আজি মোৰ ৰুম চাফা কৰিব লাগে। ৰুম মানে এই ওপৰৰ চাজাবিলাক, চেল্ফবিলাক, আহক সেইবিলাক চাফা কৰিব লাগে। মানে তাতে মই কি থ'ম, কিতাপ থৈছোঁ এনে আউল বাউল কৰি। কিন্তু এই ষ্ট'ৰ ৰুমৰ পৰা ট্ৰাং ওলাইছে, দিনা দেখা পাইছে, সেই ট্ৰাং ধুইছোঁ মই, শুকুৱাইছে। এতিয়া সেই ট্ৰাঙত মই কিতাপবিলাক সোমাই থ'ম। কিতাপবিলাক সোমাই থৈ ট্ৰাংটো ওপৰত উঠাই থ'লে দেখাতো ভাল লাগিব, কিতাপবিলাকো ভাল থাকিব। সেইকাৰণে সেইটো কাম কৰিম এতিয়া মোৰ লগত থাকক, গোটেই দিন কি কৰোঁ নকৰোঁ। এতিয়া শাহজেনৰ বাইচাইকেলটা, শাহজেনক মই ৰুটি খুৱাই আছোঁ, খোৱা হ'লেই যাম কাম কৰিব। মই শাহজেনৰ কাৰণে গাখীৰ গৰম দিছোঁ, গাখীৰ খুৱাই প্ৰায়। এই যে গাখীৰ উতলি আছে, সেইটো এই গাখীৰখিনি উতলা হোৱাৰ পিছত, গৰম হোৱাৰ পিছত মই শাহজেনৰ কাৰণে কি কয় কামখিনি কৰিম। যিটো কাম কৰিলে আজি অলপখিনি কাম আছে, কিতাপবিলাক ঠিক ঠাক কৰাৰ, সেইখিনি কাম কৰিম। কি অলপ নামাইছে, শাহজেনে অলপ নামাইছে, সেইটোৱে কৈ আছে। অলপমান ঠিক ঠাক কৰিছে, যে কিতাপ নামাইছে। এইটো দেখা পাইছে, মই ওপৰৰ পৰা কিমানে ওপৰ এইখিনি অলপ চাফা কৰিছোঁ, ঝাৰু দিছোঁ, কেনেকুৱা চিকচিকা লাগি আছে। ওপৰৰ পৰা সব বস্তু নামাইছোঁ, এইবিলাক কিতাপ পাত্ৰ, মানে এইবিলাক সব মই এই যিটো ট্ৰাং, সেই ট্ৰাংটো মই ষ্ট'ৰ ৰুমৰ পৰা আনিছোঁ। এই ট্ৰাংটো মই চাফাও কৰিছোঁ, কিন্তু ট্ৰাংটো মই কালাৰ কৰিব খুজিছিলোঁ, কালাৰ নাপালোঁ আৰু ক'ত কি কৰিম আৰু, এতিয়া উপায় নাই। এইবিলাক যদি অলপ প্ৰাইমাৰ মাৰা গ'ল হয়, ভাল হ'ল হয়।
ভাবিলোঁ অলপ কালাৰ কৰিম, কিন্তু সেইটোতো নহ'ল। উপায় নাই, এই ট্ৰাঙৰ ভিতৰতে মই এই কিতাপবিলাক সোমাই থ'ম। বাহিৰত থাকিলে ধূলি বালি লাগে, লেতেৰা হয়। ট্ৰাঙৰ ভিতৰত থাকিলে একদম চাফ চিকুণ থাকিব। ট্ৰাংটো মাজে মাজে উঠাই ঝাৰু মুচি দিলে হৈ যাব। এতিয়া মই এইবিলাক আগত চিজিল কৰি লওঁ, তাৰপিছত চাব। এটা চাওক, কাম কৰিব দিলে সাজেনক আৰু কিছু নালাগে, পূৰা মনোযোগ দি কাম কৰিব। মই ট্ৰাংটা ওলাইছোঁ মাত্ৰ, গোটেইকেইটা লেতেৰা পেতেৰা কিতাপ চব লৈ ভৰ্তি কৰি ইয়াতে সোমাই থৈ দিছে। সব আনি এনেকৈ চব থৈ দিছে। এনেকৈতো থোৱা নাযাব, মই চিজিল কৰিম, মুচি মুচি উঠাম। এইবিলাক কি কৰিল মুনি? হা সব একেবাৰে লেতেৰা পেতেৰা কৰি শেষ কৰি দিম। চাওক, এনেকৈতো থোৱা নাযাব। এইবিলাক মই DLED কৰা কিতাপ, মই DLED কৰিছোঁ। এনেকৈ নথ'ব, ভালকৈ থ'ব লাগিব। ইছ, এই এনেকৈ নহয়, মই ভালকৈ চিজিল কৰি থৈ দিম। এই যে মই এছাইনমেণ্ট জমা দিছিলোঁ, সেইবিলাকৰ পেপাৰ যিবিলাক ৰেডি কৰিছিলোঁ, এইবিলাক এতিয়া ঠিক কৰিব লাগিব। এইটো মোৰ এছাইনমেণ্টৰ। থৈ দিয়ক, সৰু সৰু কিতাপ চব থৈ দিয়ক। এটা বস্তু চাওক, এইবিলাক মইতো চব কি কৰি লৈছোঁ। এইবিলাক গোটেইকেইটা মোৰ DLEDৰ কিতাপ। এতিয়া এইবিলাক বিক্ৰী কৰি দিম, কাৰণ এইবিলাক DLEDৰ কিতাপ, মডেল, এইবিলাক কুৱেশ্যন, এইবিলাকতো দৰকাৰ নাই। এতিয়া ৰাখি কি হ'ব, দিনে দিনে নতুন নতুন কিতাপ ওলাই, সেইবিলাক পঢ়িম। এইবিলাকতকৈ ভাল কিতাপে ওলাব যিয়ে হওক। এইবিলাক চব লেতেৰা ধূলা বালু লাগিছে, এইবিলাক চব মুচিব লাগিব। আৰু চাওক, চাহজনে চব ভৰ্তি কৰি দিল অলৰেডি। এই গোটেইখিনি মোৰ ওলাই এটা এটা কৰি মুচি বনাব লাগিব। এইটো নতুন বস্তু চাওক, এইফালে দেখা পাই আছে এইবিলাক কণী, এইবিলাক জেঠীৰ কণী। এই যে জেঠী, এয়া লিজাৰ্ড, জেঠীৰ কণী। এয়া চাওক, এই মণি এইবিলাক হাতী লাৰিব নালাগে, এইটো ভাঙি গৈছে। ইমান কণী, মানে খালি জেঠীয়ে কণী পাৰিছে। ইমান ধুনীয়া লাগে দেখাত এইবিলাক। এইটো চাওক, মোৰ হাতত সৰু সৰু কণী, কি ধুনীয়া লাগে। এইবিলাক হ'ল জেঠীৰ কণী। চাৰ্জাৰে কেৰাহী আনিছে কণী ৰান্ধিবৰ কাৰণে। এই যে এইবিলাক ফাটি যাব, এইবিলাক লাৰিব নাপায়, থৈ দিয়ক। এইবিলাক সঁচা সঁচি কণী নহয়তো। এইবিলাক লাৰিলে বেমাৰ হ'ব, নালাৰিব। দেখা পাল কিমান কষ্ট কৰি। এই যে চেয়াৰ দিছোঁ, যিহেতু উঠাত কোনো বস্তু নাই, চেয়াৰ দিছোঁ, 6-7টা চেয়াৰ দিছোঁ, তাৰ ওপৰত উঠিছোঁ। তথাপিও উঠাওঁতে, ট্ৰাংটো উঠাওঁতে নপৰি, সেইটো ভিডিঅ' কৰা নহ'ল। ভালেকৈ উঠালোঁ, মানে ওচৰত আলনা আছিল যে আলনাৰ ওপৰত থৈ লৈছিলোঁ আগত। কিন্তু এটা চিটা উঠাতে, চুটকেছটা উঠাতে মানে পৰি গ'ল। দেখাই পালে যি হওক, যেনেকৈ হওক উঠাইছোঁ। এতিয়া চিজিল লাগি আছে না, একেবাৰে চাফা কৰি তলত কিবা কাপোৰ পাৰি দিছোঁ, পেপাৰ পাৰি দি একেবাৰে ভালকৈ থৈ দিছোঁ। এটা এটা কৰি চিজিল কৰি থৈ দিছোঁ।
এতিয়া ভাবিছোঁ সেইখিনি এই ট্ৰাংটো লৰাব নোৱাৰিম কাৰণ এই ট্ৰাঙৰ ভিতৰত লেপ আছে খাতা আছে এইবিলাক মানে ভাৰী বিৰাট এইটো লৰাব নালাগে ট্ৰাঙৰ ভিতৰত আছে যদি ভালে আছে থাকক কিন্তু সেইখিনি ব্লেংকেট আছে সেই কৰ্নাৰত দেখা পোৱা নাই মই দেখাই আছোঁ সেই কৰ্নাৰত দেখা পাইছে এতিয়া এই যে দেখা পাইছে না ব্লেংকেট আছে ব্লেংকেটবিলাকো নলৰাও মাজৰ যে পলিথিনত পেপাৰত আছে তাতে বালিচ আছে দুটা না তিনিটা বালিচ আছে আৰু মুছাৰি আছে সেইখিনি অলপ মানে পেপাৰবিলাক নকৰোঁ এনে খালি ঝাৰি ঝাৰি থৈ দিম আৰু এই চাইডৰখিনিতো মই ঈদৰ সময়ত 3-4 একমাহ হ'ল ঈদ গ'ল ঈদৰ সময়ত এইখিনি ঝাৰিছিলোঁ এইখিনিও মই নাজাৰোঁ মানে চিজিল কৰি থৈছোঁ সেইখিনি অলপ ঝাৰিব লাগিব যি হওক কি পানী ভাত পিছত খাব মোৰ কাম হোৱা নাই যে গাখীৰ খাওক আজি পিছদিনা যোৱাকালিতো তাৰমানে ভিডিঅ' কৰিলোঁ যিহেতু কৰিলেও মানে ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ কাৰণ মানে চব ঠিক ঠাক কৰি চাফা কৰাৰ পিছত যেতিয়া ঝাৰু দিম তেতিয়া শাহজানৰ কি হ'ল ঝাৰু দিব নিদিয়ে ইমান কান্দা আৰম্ভ কৰিছে দুষ্টামি কান্দে মানে ঝাৰু দিব নিদিয়েই মানে ঝাৰু দিলে জংঘলবিলাক মই বাহিৰত ওলাই দিওঁ সি আনি আৰু ঘৰত থৈ দিয়ে আৰু জাপাই কান্দি থাকে পিছততো ভিডিঅ' কৰা নহ'ল আৰু সেইখিনি সেইকাৰণে আজি পিছদিনা আজিয়ে কৰিব পাৰিছোঁ ভিডিঅ'টো যিহেতু শেষ কৰা হোৱা নাই এইটো চাওক মই যে চাফা কৰিছোঁ এই যে চব বস্তু চিজিল কৰিছোঁ এয়া সেইফালে চাওক এই যে এইটো ওপৰত কি ধুনীয়া ক্লিনকৈ সজাই দিছোঁ নহয় মানে ইমান দিন আছিলোঁ মানে বেয়া দেখা গৈছিল এইটো এই যে এইবিলাক ট্ৰাংবিলাক মই ভালকৈ থৈছোঁ কিতাপৰ ট্ৰাং সেইবিলাক চব ভালকৈ চিজিল কৰি থৈছোঁ আৰু সেই কৰ্নাৰত যে মাজত খালী দেখা পাইছে তাতে আছিলে এই যে ব্লেংকেটবিলাক আৰু এই যে দেখালোঁ নহয় যে দুটা বালিচ আছিল আৰু মুছৰি আছে বুলি ক'লোঁ পেপাৰত সেই য়েলো কালাৰৰ পেপাৰ দেখা পাই আছে এয়া এতিয়া ইয়াতে থৈছোঁ আগতে ইয়াতে আছিল মানে আমাৰ কি হয় টিনবিলাক বা মিস্ত্ৰীয়ে কেনেকৈ লগাইছে এই যে জইন দেখা পাইছে জইনে দিনা পানী পৰে বিৰাট জোৰে যদি বতাহ আহে বৰষুণ পৰে পানী পৰি বালিচৰ একেবাৰে ভিজি মানে পকা হৈ গৈছে তোলা বালিচৰ ভিতৰত যে তোলা আছে তোলাত সেই বালিচ দুটাতো একেবাৰে নষ্ট পেলাই দিলোঁ একেবাৰে সেই দুটাৰ আৰু কামত নহয় গতিকে কি কৰিলোঁ ইয়াতে যিবিলাক ব্লেংকেট আছিল কেতিয়াবা ব্লেংকেটো পচি যাব এনেকৈ পানী পৰি আৰু সেইকাৰণে মই ব্লেংকেটবিলাক গুচাই কৰ্নাৰত আনিছোঁ ইয়াতে যিহেতু পানী পৰাৰ কোনো ভয় নাই ইয়াতে কোনো জইন নাই সেইকাৰণে ব্লেংকেট দুটা ইয়াতে আনি থৈছোঁ মোৰ আছে এটা মোৰ দুটা আছে মাৰ এটা আছে ইয়াতে থৈছোঁ আৰু এই মাজৰখিনি খালী আছে মই ইয়াতে মুছৰিটা তুলি থওঁ কিবা কিবি কেতিয়াবা থোৱাৰ দৰকাৰ পৰে থোৱা যাব আৰু দেখা পাই আছে তাতে তেতিয়া মুছৰিৰ মুছৰি আৰু কেইটা আনি ইয়াতে থৈ দিছোঁ পলিথিনত ভৰাই তাৰমানে এইখিনি জেগা মই খালী ৰাখিছোঁ খালী পানী পৰি থাকে আৰু এটা দেখা পাই আছে এটা বাস্কেটত শাহজানৰ কাপোৰ ঠাণ্ডাৰ কাপোৰবিলাক ভৰাই থৈ দিছোঁ এয়া গতিকে এতিয়া এয়া বাকীখিনি চব ঠিকে আছে যিখিনি চাফা হ'ব লাগে এতিয়া এই ৰুম চুমবিলাক ক্লিন কৰি থৈছোঁ এতিয়া মানে মেইন দৰকাৰ হৈছে ফ্ল'ৰটো আৰু মানে চিলিংটোৰ কালাৰ চালাৰ হওক নহওক এইটো পিছৰ কথা ফ্ল'ৰ আৰু চিলিংটো কৰিব পালে বেছি ভাল হয় আৰু শাহজানে চাওক কি দুষ্টামি কৰি আছে দিনে ৰাতি খালি দুষ্টামি কৰে আকৌ চাবোন আছেতো এই ইয়াতে আছে চাবোন শেষ হৈছে এতিয়া হুলস্থুল লগাইছে চাবোন নাই চাওক মধুৰিআম পাৰি মই থৈ দিছোঁ ইয়াতে এইটো এইবিলাক মোৰ ক্ৰীম থকা বক্স ক্ৰীম পাতি থৈ দিছোঁ ইয়াতে এইটা শাহজানৰ চাবোন শেষ হৈছে ধৰক পৰি গ'ল এৰাব লাগে এৰামতো গতিকে মেৰাম দি কি কৰিবি ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈ গৈছে গতিকে আজিকালি যিখিনি পাৰোঁ গোটেই দিন কি কৰিলোঁ নকৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব যিবিলাকে ছাবস্ক্ৰাইব কৰিছে তো ভালে কথা আৰু যিবিলাকে কৰা নাই নকৰাকৈ মোৰ ভিডিঅ' চাই আছে আপোনালোকেও ছাবস্ক্ৰাইব কৰিব এই ছাবস্ক্ৰাইব কৰি চেনেলটো আগলৈ আগবঢ়াই লৈ যাওক যাতে সোনকালে গ্ৰ' হয় আজিৰ কাৰণে এইখিনিয়ে বাই বাই টাটা মোৰ টাটা দিয়া শাহজান খালি দুষ্টামি দিয়ক না আজিৰ কাৰণে এইখিনি বাই বাই